নমস্কাৰ জনাইছোঁ সকলোকে এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজৰ পৰা মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈকে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এইকেইদিন আপোনালোকৰ মাজলৈ ভিডিঅ' আগবঢ়াই দিব পৰা নাই কাৰণ আপোনালোকে জানিছেই চাগে মই শ্বৰ্ট ভিডিঅ' দি আছোঁ বাৰু, পথাৰত লাগি আছোঁ। এইকেইদিন ক'তো ওলাইও যাব পৰা নাই, ভিডিঅ' দিব পৰা নাই। আজি বোলো ৰ'দটো দিছে যেতিয়া অকণমান ওলাই যাওঁ, লগতে ভিডিঅ' এটা কৰিম, সৰু সুৰা খানা এটাও হ'ব আৰু আপোনালোকক দেখাই থাকিম, চাই থাকিব দেই। কি সুন্দৰ পৰিৱেশ দেখিছেনে? সেইফালে আছিল তামোল বাগান আৰু এইফালে এয়া কচু খেতি। সৌটো পাহাৰটো দেখি ধৰিব পাৰিছেনে আমি কেনেকুৱা এটা জেগাত আহি আছোঁ আজি। পূৰা এনজয় হ'ব আৰু এইফালে চাহ বাগান, এইফালে কচু খেতি, চাওক এইফালে পূৰা খেতি আৰু তামোল বাগান, কচু খেতি। তাৰপিছত আমি আহি ফাইনেলি পাই গ'লোহি জেগাটো। আমি আহিছোঁ আজি চেঁচা নদী। এইখন নদী, সৌটো চাওকচোন পাহাৰটো কি মজা লাগে, কি সুন্দৰ ভিউ চাওক না। একদম পাগলা হৈ যায় এনেকুৱা জেগাত আহিলে, মনটো পূৰা শান্তি লাগে, চায়ো ভাল লাগে। আপোনালোকক চাই থাকিম দেই, নদীৰ মাজলৈ গৈ আছোঁ। ভিডিঅ'টো পূৰা এনজয় হ'বলৈ গৈ আছে, আপোনালোকে চাই থাকিব। আৰু এইফালে আমি আহি সোমালোহি আমাৰ দাদা এজন, গাঁৱৰে দাদা, মানে দোকান আছে ইয়াতে। তাতে আমি অলপ শনিবাৰে মানে শিমলুগুৰি বুলি কয় বজাৰ বহে, তাতে মাংস অলপ লৈ ল'লোঁ। আহি পেলাই এয়া আমাৰ দাদাৰ ৰুমতে ভণ্টি এজনীয়ে বনাই আছে। আমি 5টা আহিছোঁ, এইফালে তাই এয়া মাংস বনাই আছে। পূৰা বনাই মেলি লৈ নদীৰ মাজত বহি ল'মগৈ আৰু খাই বৈ বিন্দাছ গা পা ধুই মেলি এনজয় কৰিম আৰু আপোনালোকক দেখাই থাকিম দেই, চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। পূৰা বনি আছে। এয়া আলু বিলাহী দি দিলে, তাৰপিছত এয়া বনাই কৰি হৈ গ'ল আৰু আমি আহি আছোঁ। অলপ দূৰ বাইকত যাব পাৰিম বাৰু, কিন্তু মোৰ চেহেৰা নাচাব দেই, পূৰা চেহেৰা বেয়া হৈ আছে একদম। এয়া আহি আছোঁ, এইকেইটা আগে আগে গৈ আছে 2টা আৰু আমি 3টা আহিছোঁ পিছত। এইখিনিত মানে আকৌ বাইক হেৰি কৰিব নোৱাৰি, বাইক চলাই মানে উঠি যাব নোৱাৰি, বাইকখন আগত থ'বগৈ লাগে। তাৰপিছত এয়া আমি খোজকাঢ়ি আহি আছোঁ। সিহঁতি মানে বাইক থ'বলৈ গৈছে, মই খোজকাঢ়ি আহি আছোঁ। সিহঁতিকেইটাই বাইক থৈ পেলাই ঘূৰি আহিছে আৰু এইটো দৌৰি দৌৰি আহিছে, খাম আৰু আজি দেই। এইফালে আমাৰ বাইদেউজনী খোজে কাঢ়িব পৰা নাই, জঁপিয়াই জঁপিয়াই আহিছে, বালিত ভৰি ফচি যায়। এইজনে আকৌ হাঁহি হাঁহি আহিছে পূৰা। চাই থাকিব দেই, ফুল এনজয় হ'ব। সিহঁতি আহি পোৱালৈকে মই ভিডিঅ' এনেই ক্লিপ এটা ল'লোঁ আৰু অকণমান। তাৰপিছত আহি নদীৰ মাজত বহি ল'লোঁ। এয়া আমাৰ বিৰাজে ভাতটো খাই দিলে বাৰু, এইফালে আমিও খাবলৈ বাঢ়ি লৈছোঁ। এইফালে ভাত, এইফালে গাহৰিটো মেইন, গাহৰি, আলু, বিলাহী, লগতে এয়া কয়লাৰ ড্ৰাই ফ্ৰাই। তাৰপিছত ভাত খাবলৈ ৰখি আছে। এয়া আকৌ দাদা দুজনৰ বাইক এখন ফচি গ'ল বালিত, তাকে আমাৰ ভাইটি দুটাই গৈ পেলাই সেই অকণমান হেল্প কৰি দিছে আৰু। No, 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 no. এয়া গা পা ধুই মেলি আজৰি আমি উঠিলোঁ আৰু গোটেইকেইটা কাপোৰ কানি সলাই মেলি ল'লোঁ। ৰাম কি পটপটাই আছে এইকেইটা, চাউণ্ডটো আপোনালোকক দিয়া নাই আৰু পূৰা ফটফটাই আছে একদম। চাই থাকিব দেই, কি মজা। মোক চেহেৰা নাচাব কিন্তু দেই, মোৰ একদম পথাৰলৈ গৈ গৈ চেহেৰা পূৰা একেবাৰে অৱস্থা নাইকিয়া হৈ আছে, মোক ইগন'ৰ কৰক দেই। সেইফালে চাওকচোন পাহাৰটো, আৰু আমি ওলাই যাম আৰু এতিয়া। এইকেইজনৰ লেকচাৰ খতমেই নোহোৱা হ'ল, ৰাম। আৰু এইফালে এয়া আমি উলিয়াই দিলোঁ আৰু যাবলৈ, প্ৰায় সন্ধিয়া হ'ব হ'ল আৰু ঘৰৰ পৰা ফোনো কৰি আছে, ইমান টাইম অহা নাই। আহি আছোঁ আৰু আমাৰ ঘৰৰ পৰা প্ৰায় 15 কিলোমিটাৰমান হ'ব আৰু এইফালে এয়া প্ৰায় সন্ধিয়া হৈয়ে হ'ল আৰু
এয়া আমি আহি আছোঁ, সন্ধিয়া হ'বই হ'ল আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু বাকী আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰি জনাব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আৰু মোৰ নতুন ভিডিঅ' বনাবলৈ অলপ উৎসাহ পাম আৰু মনটো ভাল লাগিব। গতিকে আজিলৈ আহিছোঁ আৰু বাই বাই।